হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ মই এটা নতুন ব্লগৰ সৈতে চ' গাইজ এতিয়া ফাইনেলি আমি ৰেডি হৈ গ'লৈ যাম সকলোখিনি আগলৈকে ব্লগটো দেখুৱাই থাকিম চাই থাকিব ব্লগটো আৰু ভিডিঅ'টো দেখত লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু আগলৈকে আপোনালোকক দেখুৱাই আছে চাই থাকিব এয়া আমাৰ মুনু ৰেডি হৈ লৈছে আৰু নেক্সট ব্লগ আপোনালোকে অতি সোনকালে পাব হোলীৰ আৰু যেতিয়াকৈ যাম হোলী বৰপেটা আৰু বৰপেটাৰ পৰা আপোনালোকক এইবাৰ প্ৰথম মই হোলীৰ ব্লগ বনাম আৰু আপোনালোকক দেখুৱাম নেক্সট ব্লগ পাই যাব আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো দেখত লাইক আৰু কমেণ্ট কৰি দিব আৰু আগলৈকে দেখুৱাই আছোঁ চাই থাকিব মিলি ৰেডি হৈ আহিছোঁ আৰু এতিয়া আছোঁ আমি ৰাস্তাত আৰু ক'ত যাবলৈ ওলাইছোঁ সকলোখিনি দেখুৱাই থাকিম চাই থাকিব আগলৈকে চ' এয়া মুনু আৰু মই আৰু যিহেতুকে আহি আছে হোলীৰ উপলক্ষে অকণমান বজাৰ কৰিবলগীয়া আছে কিছুমান সেই বস্তু কি কিনো আপোনালোকক আগলৈকে দেখুৱাই থাকিম আৰু বজাৰ কৰিবলৈ ক'ত গৈ আছোঁ দেখুৱাই থাকিম আগলৈকে চাই থাকিব ব্লগটো আৰু ভিডিঅ'টো দেখত লাইক আৰু কমেণ্ট কৰি জনাবলৈ আপোনালোকক কেনেকুৱা লাগিছে এতিয়া মই ৰাস্তাত আছোঁ দেখিছেনে এয়া গাড়ীৰ পৰা আহি আছে এতিয়া আহিছোঁ এতিয়া ফেঞ্চি বজাৰত আৰু অকণমান আপোনালোককো দেখুৱাম আৰু বহুত ভিৰ ফেঞ্চি বজাৰত চাই থাকিব ফেঞ্চি বজাৰ চাওঁ বজাৰ এইপিনেও বজাৰ এইপিনেও এয়া মানুহৰ ভিৰ